মানে উচিত শাস্তি বিচাৰি আহিছোঁ আৰু মই ন্যায় পাবলৈ ন্যায় বিচাৰি আহিছোঁ। গৰম দাসে মাৰিছিল, বেয়াকৈ মাৰিছিল, মানে দৰহেদি বান্ধি যুগল ভৰালি আৰু পদুমী ভৰালি দৰহেদি বান্ধিছিল, তাৰপিছত গৰম দাসে মাৰিছিল বেয়াকৈ। কিয় মাৰিছিল তেওঁৰ কথা, মই হাজবেণ্ডৰ ঘৰত গৈছিলোঁ, মই ভাড়া ঘৰত থাকোঁ। হাজবেণ্ডৰ ঘৰত গ'লে সেইদিনা ছোৱালী কিবা কাগজ আনিব গৈছিলোঁ, এতিয়া ক্লাছ 10 পাইছে, মেট্ৰিক দিব, কিবা অলপ কাগজ এনেকৈ আনিব গৈছিলোঁ। আনিব যাওঁতে মানে তেখেতৰ লগত কথা পাতিলোঁ অলপমান, কিবা অলপ ছোৱালীও দেখা পালোঁ, সেইটো কাৰণে কথা পাতিলোঁ। কথা পাতোঁতে বেলেগ কথা নাই, তেওঁ মানে দাদাক আৰু বৌকক মাতিলে, মাতোঁতে সিহঁতে আহি দৰহেদি বান্ধিছে, বান্ধি শুভৰাম দাসক ফোন কৰিছে। ফোন কৰোঁতে শুভৰাম দাস আহি কথা নাই বতৰা নাই আৰু বাটৰ পৰা মানে মোক বেয়াকৈ গালি পাৰি গৈছে, বহুত বেয়াকৈ। তাৰপিছত আৰু গুৰ মাৰি পেলাই দিছে, পেলাই দিয়ে আৰু হয়, সেইটো কৰা গ'ল, মানে ন্যায় বিচাৰি কৰা গ'ল। সেইটো মানে উচিত শাস্তি বিচাৰি আহিছোঁ আৰু মই ন্যায় পাবলৈ ন্যায় বিচাৰি আহিছোঁ। গৰম দাসে মাৰিছিল, বেয়াকৈ মাৰিছিল, মানে দৰহেদি বান্ধি যুগল ভৰালি আৰু পদুমী ভৰালি দৰহেদি বান্ধিছিল, তাৰপিছত গৰম দাসে মাৰিছিল বেয়াকৈ। কিয় মাৰিছিল তেওঁৰ কথা, মই হাজবেণ্ডৰ ঘৰত গৈছিলোঁ, মই ভাড়া ঘৰত থাকোঁ। হাজবেণ্ডৰ ঘৰত গ'লে সেইদিনা ছোৱালী কিবা কাগজ আনিব গৈছিলোঁ, এতিয়া ক্লাছ 10 পাইছে, মেট্ৰিক দিব, কিবা অলপ কাগজ এনেকৈ আনিব গৈছিলোঁ। আনিব যাওঁতে মানে তেখেতৰ লগত কথা পাতিলোঁ অলপমান, কিবা অলপ ছোৱালীও দেখা পালোঁ, সেইটো কাৰণে কথা পাতিলোঁ। কথা পাতোঁতে বেলেগ কথা নাই, তেওঁ মানে দাদাক আৰু বৌকক মাতিলে, মাতোঁতে সিহঁতে আহি দৰহেদি বান্ধিছে, বান্ধি শুভৰাম দাসক ফোন কৰিছে। ফোন কৰোঁতে শুভৰাম দাস আহি কথা নাই বতৰা নাই আৰু বাটৰ পৰা মানে মোক বেয়াকৈ গালি পাৰি গৈছে, বহুত বেয়াকৈ। তাৰপিছত আৰু গুৰ মাৰি পেলাই দিছে, পেলাই দিয়ে আৰু হয়, সেইটো কৰা গ'ল, মানে ন্যায় বিচাৰি কৰা গ'ল। সেইটো মানে উচিত শাস্তি বিচাৰি আহিছোঁ আৰু মই ন্যায় পাবলৈ ন্যায় বিচাৰি আহিছোঁ। গৰম দাসে মাৰিছিল, বেয়াকৈ মাৰিছিল, মানে দৰহেদি বান্ধি যুগল ভৰালি আৰু পদুমী ভৰালি দৰহেদি বান্ধিছিল, তাৰপিছত গৰম দাসে মাৰিছিল বেয়াকৈ। কিয় মাৰিছিল তেওঁৰ কথা, মই হাজবেণ্ডৰ ঘৰত গৈছিলোঁ, মই ভাড়া ঘৰত থাকোঁ। হাজবেণ্ডৰ ঘৰত গ'লে সেইদিনা ছোৱালী কিবা কাগজ আনিব গৈছিলোঁ, এতিয়া ক্লাছ 10 পাইছে, মেট্ৰিক দিব, কিবা অলপ কাগজ এনেকৈ আনিব গৈছিলোঁ। আনিব যাওঁতে মানে তেখেতৰ লগত কথা পাতিলোঁ অলপমান, কিবা অলপ ছোৱালীও দেখা পালোঁ, সেইটো কাৰণে কথা পাতিলোঁ। কথা পাতোঁতে বেলেগ কথা নাই, তেওঁ মানে দাদাক আৰু বৌকক মাতিলে, মাতোঁতে সিহঁতে আহি দৰহেদি বান্ধিছে, বান্ধি শুভৰাম দাসক ফোন কৰিছে। ফোন কৰোঁতে শুভৰাম দাস আহি কথা নাই বতৰা নাই আৰু বাটৰ পৰা মানে মোক বেয়াকৈ গালি পাৰি গৈছে, বহুত বেয়াকৈ। তাৰপিছত আৰু গুৰ মাৰি পেলাই দিছে, পেলাই দিয়ে আৰু হয়, সেইটো কৰা গ'ল, মানে ন্যায় বিচাৰি কৰা গ'ল। সেইটো